खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय गुवाहाटी 6 माइलाव फिन खेबसेबाव दुलाराय बर' फरायसा आफादा 3 रिंगा सम धरना हाबाफारि एबा हस्रि खावनाय हाबाफारि लायो। बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर LL सिंहखौ मुलुगसोलोंसालियाव जाख'नाय आरो बेले-बेजे हाबा मावनायनि थाखाय थाबै होखारना गोदान भाइस चेन्सेलर थिसननो होनांगौ होननानै सोरखारनिसिम दाबि दैखांदों। बड'लेण्ड मुलुगसोलोंसालिया खुंनाय TDC 6थि सेमिस्टारनि फिथाइखौ थाबै फोसावनाय सायावबो धरना हाबाफारिखौ दुलाराय बर' फरायसा आफादा दिनै गुवाहाटी 6 माइलाव लानाय जायो। धरनानि गेजेरजों SCP हिमांशु दासनि आखाइजों आसामनि हादोरसा बेंगिरि आरो गिबि मन्थ्रिनिसिम गोसोखां बिलाइ गथायो। आरो बुंफिननांगौ गैया आमी সকলোৱে জানে যে আমাৰ মূল যে দাবী সেই দাবীটো হ'ল যে বৰ্তমান বডোলেণ্ড ইউনিভাৰ্চিটিৰ উপাচাৰ্য লাইছাম লাড্ডু সিং তেখেতৰ নেতৃত্বত বডোলেণ্ড ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা বা পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস অলৰেডি হৈছে আৰু তেখেত যিমান দিন থাকিব আৰু অধিক ধ্বংসৰ মুখলৈ ঠেলি দিব আৰু ইউনিভাৰ্চিটিক হত্যা কৰাৰ কাৰণে সি বৰ্তমান কাম কৰি আছে। কাৰণ তেখেতৰ কাৰ্যকালত আমি সকলোৱে জানো ইয়াত আমাৰ সাংবাদিক বন্ধুসকলে আমাক বিভিন্ন প্ৰশ্ন কৰিছে আৰু সংবাদ মাধ্যমত বিভিন্ন সময়ত তেওঁ দুৰ্নীতিবিলাক প্ৰকাশ পাইছে। ইয়াৰ বাবেও আগশাৰী শিক্ষা অনুষ্ঠান বডোলেণ্ড বিশ্ববিদ্যালয় আমাৰ ঐতিহ্য মন্দিৰ প্ৰেষ্টিজিয়াছ বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠক তেওঁলোকে সংস্থাপন পাওক আৰু তেওঁলোকে ভৱিষ্যতত ভাল মানুহ হওক। কিন্তু এইগৰাকী VCৰ কাৰ্যকালত দুৰ্নীতি পিছত দুৰ্নীতি ইয়াত বিভিন্ন যিবিলাক সমস্যা সময়মতে পৰীক্ষা নহয় সময়মতে ৰিজাল্ট নিদিয়ে এতিয়া 6 সেমিষ্টাৰৰ ৰিজাল্ট এতিয়ালৈকে দিব পৰা নাই যাৰ কাৰণে কটন ইউনিভাৰ্চিটি আন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে MA MSc MComত এডমিশ্যন পোৱা সত্ত্বেও তেওঁলোকে এডমিশ্যনৰ পৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দেখাব নোৱাৰাৰ বাবে বঞ্চিত হ'ব লগা হৈছে। তো ইয়াৰ কাৰণে এই কথাটো আমি স্পষ্টভাৱে কৈছোঁ যে সময়মতে পৰীক্ষা নাপাতে সময়মতে ৰিজাল্ট নহয়। যোৱা বছৰ আৰু তাৰ আগৰ বছৰত সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট 90% ৰিজাল্ট বেয়া হৈছে। কি কাৰণত বেয়া হৈছে ইয়াৰ কোনো তদন্ত ইয়াৰ কোনো চিষ্টেম নাই আৰু ইয়াৰ কাৰণে আমি তেওঁ যিহেতু ফাইনেন্স অফিচাৰ নিক্সন সিঙক অবৈধভাৱে নিযুক্তি দিছিল নীলকমল সিং যিজনে সেক্সুৱেল হেৰাসমেণ্টৰ অভিযুক্ত সেই অভিযুক্ত গৰাকীক সাসপেনশন হোৱাৰ পিছতো ফুল দৰমহা দি থৈছে। এগৰাকী থাংজাম মেলোডি থাংজাম এগৰাকী ছাত্ৰীক কোনো PhD এন্ট্ৰেন্স নলোৱাকৈ ডাইৰেক্ট এডমিশ্যন দিছে আৰু কোনো টেণ্ডাৰ নটিচ নিদিয়াকৈ নিজৰ খেয়াল খুচি ইচ্ছামতে লাড্ডু সিং ডাঙৰীয়াই ড্ৰেইন বনোৱা মাৰ্কেট ছেট বনোৱা চাইকেল ষ্টেণ্ড বনোৱা আৰু কিবা কিবি বনোৱা নামত তেওঁ টেণ্ডাৰ অবিহনে তেওঁ কাগবা সেই ঠিকাৰ কাম দিছে। আৰু এই গোটেই যিখিনি ঘোটালা দুৰ্নীতি অসমৰ দুৰ্নীতি নিবাৰক শাখা গোট মুখ্যমন্ত্ৰীৰ ডাইৰেক্টৰ অফ ভিজিলেন্স এণ্টি কৰাপশ্যন এণ্ড CM ভিজিলেন্স এই গোটে কেছ ৰুজু কৰি পেলাই 1/2022 2022 আজি হ'ল 2023 যোৱা বছৰে মে মাহতে তেওঁলোকে ইয়াৰ ওপৰত কেছ লৈ পেলাই তদন্ত অব্যাহত ৰাখিছে আৰু লগতে
Section 120B criminal conspiracy, 420 thought প্রবঞ্চনা, চিটিং আৰু fraud, 409 দুৰ্নীতি এনমেলিছৰ আধাৰত prevention of corruption 13A 13(2) under 1988 ইয়াৰ অধীনত তেওঁ অভিযুক্ত accused আৰু তাক এৰেষ্ট কৰিছে, কৰায়ত্ব কৰিছে। কিন্তু সি বুদ্ধিয়ক, সেই বুদ্ধিয়কৰ কাম কৰি পেলাই সি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা সি ইণ্টাৰিম বেল লৈ পেলাই এতিয়াও তাত অধিষ্ঠিত হৈ আছে। এই কথা সি কাকো প্ৰকাশ কৰা নাই। আৰু যেতিয়া অসমৰ মুখ্য সচিব ডাঙৰীয়াই বড়োলেণ্ড ইউনিভাৰ্চিটিক পত্ৰ প্ৰেৰণ কৰিলে লাইজাম হৰবাই, সেই পত্ৰত লিখিলে যে উপাচাৰ্যৰ ওপৰত একশ্যন টেকেন লাগে, তেওঁক ছাছপেনশ্যন কৰা হ'ব, বৰখাস্ত কৰা হ'ব, বহিষ্কাৰ কৰা হ'ব, চাকৰি তাক কাটি দিয়া হ'ব। ইয়াৰ ওপৰত একশ্যন টেকেন বিচাৰি যেতিয়া পত্ৰ প্ৰেৰণ কৰিলে তেতিয়াহে চবে গম পালে। আৰু ইয়াৰ কাৰণে আমি আজি দাবী জনাইছোঁ, জুলাই মাহৰ 20 তাৰিখ, জুলাই মাহৰ 22 তাৰিখ বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগণত ধৰ্ণা হৈ গ'ল। আৰু এই ধৰ্ণা আমাৰ মেমৰেণ্ডাম মহামান্য ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৰাজভৱনত পঠাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক পঠাইছোঁ। আৰু মহামান্য ৰাজ্যপাল ডাঙৰীয়াই আমাৰ মেমৰেণ্ডাম, আমাৰ ধৰ্ণা পাই পেলাই আৰু CM ভিজিলেন্সৰ SPৰ পত্ৰ পাই পেলাই তেওঁ উচ্চস্তৰীয় এটা কমিটি, হাই লেভেল কমিটি, বিশ্বৰঞ্জন চামালৰ নেতৃত্বত কমিটি গঠন কৰিছে। তদন্ত চলি আছে। 24 তাৰিখ জুলাইত তদন্ত কমিটি গঠন কৰিছে। 1 আগষ্টৰ পৰা আমাৰ ধাৰাবাহিক আন্দোলন হ'ব লগা আছিল। তদন্ত কমিটিৰ স্বাৰ্থত আমি স্থগিত ৰাখিলোঁ। আৰু এই কমিটিয়ে হিয়াৰিং লৈ আছে। এতিয়া বিশ্ববিদ্যালয়ৰ পৰা মানুহবিলাক মাতি আছে, কিন্তু এই কমিটিৰ 2-এজন সদস্য, চামাল ডাঙৰীয়াৰ কথা কোৱা নাই মই, তাৰ তলত এজন সদস্যই কাৰোবা আশীৰ্বাদ, কাৰোবা মানে তাক দুৰ্নীতিৰ পৰা তাক ফ্ৰী হেণ্ড দিবৰ কাৰণে সেই কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু আচৰিত কথা, 24 জুলাইৰ পৰা 24 আগষ্ট, এই মাহৰ 24 আগষ্টত সেই কমিটিৰ 1 মাহ কাৰ্যকাল, ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হৈছে। তেওঁলোকে দল সংগঠন, এফচু বা আন দল সংগঠন, আমাৰ বিটিআৰ আক্ৰছো আছে, সেই অঞ্চলৰ দল সংগঠনৰ লগ ধৰিব লাগে। এতিয়ালৈকে লগ ধৰা নাই। কিন্তু আপোনালোকে শুনি আচৰিত পাব, দুৰ্নীতিত লিপ্ত লাড্ডু সিঙৰ ওপৰত তদন্ত চলি আছে। তাক বৰখাস্ত কৰিব লাগে, কৰা নাই। তাক জোৰ জবস্তি বাধ্যতামূলক ছুটিত 1 আগষ্টৰ পৰা 17 আগষ্ট আজিলৈকে বিধাংশ ছুটিয়াও হোৱা নাই যাদের। 1 আগষ্টৰ পৰা 17লৈকে ছুটি দিয়া হৈছে। আপোনালোকে চিন্তা কৰিব, 24 জুলাইৰ পৰা 24 আগষ্টলৈকে তদন্ত কমিটিৰ কাৰ্যকাল 1 মাহ। তদন্ত কমিটি শেষ হ'বলৈ আৰু 10-12 দিন আছে। সবাই জানে আৰু 10-12 দিন আছে। কিন্তু এনে এটা সময়ত তদন্ত শেষ হোৱা নাই, তদন্ত চলি আছে। আৰু ভিচিৰ ছুটিটো হ'ল আজি শেষ হ'ব, অহাকালিৰ পৰা সি আকৌ জইন হ'ব। মানে কি নাটক খেলিছে নেকি? ইয়াতে কিবা ড্ৰামা চলি আছে নেকি? কাৰোবাৰ আশীৰ্বাদ চলি আছে নেকি? সেই কথাটোহে আমি আজি বুজিবলৈ বাধ্য হৈছে। আৰু ইয়াৰ কাৰণে আমি কৈছোঁ, কোনো কাৰণত লাড্ডু সিং আকৌ পুনৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত যাব নোৱাৰে। নালাগে, লাগে না নালাগে? লাগে না নালাগে? কোনো কাৰণত লাড্ডু সিং ইউনিভাৰ্চিটিত যোৱাটো আমি নিবিচাৰোঁ। আৰু তেওঁ এই ছুটিত থকা সময়ত বিশ্ববিদ্যালয়ৰ বাহিৰত থাকিব লাগে। আমি কৈছোঁ যে তেওঁ তাত থাকিলে কাকবা ভেটি দিব, কাকবা ইনফ্লুৱেঞ্চ কৰিব, কাকবা মেনেজ কৰাৰ চিন্তা কৰিব, কিবা কিবি তথ্য পাতি চুৰ কৰিব পাৰে। আৰু সঁচা সঁচিকে আমি আশংকা কৰা ধৰণে জং চান্নাই বাইদিনো যোৱা শনিবাৰে গুৱাহাটীৰ পৰা সি ইউনিভাৰ্চিটিত যাই পেলাই সন্ধিয়া সময়ত সি 3টা ফাইল চুৰি কৰি লৈ গৈছে। ইয়াৰ তথ্য ভিডিঅ' ফুটেজত আছে আমাৰ তাত।
बिथाङा सिखाव खावदों इउनिभार्सिटियाव थांनानै